হাই গাইজ, নমস্কাৰ সকলোলে। আৰু বহুদিন ভিডিঅ' বনোৱা হোৱা নাই। তো আজি ৰাতিপুৱা দোকানত আহি চাকি জ্বলাই লৈছোঁ। ভাবিছোঁ আজি গধূলিলে কিবা এটা শুভ কামৰ প্ৰথম কামটোৰ আৰম্ভণি হ'ব যাই আছে। তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া হৈছে গধূলিৰ দৃশ্য। আৰু একদম দিনটোৰ ভিডিঅ' কৰা নহ'ল, গধূলি একদম কৰিছোঁ। আৰু এয়া ভাইটি কিবা এটা বনাই আছে। কি বনাইছে গম পাইছেনে আপোনালোকে? অনুমান কৰকচোন। আৰু মই হৈছোঁ চাই দিয়া মানুহ, সি বনোৱা মানুহ। আৰু এইখিনি বস্তু বনাইছে এইফালে এওঁলোকৰ কাৰণে। এওঁলোকে কিবা এটা কাম কৰি আছে। আৰু এইখিনি বনোৱা হৈ গ'ল। এইবাৰ লাড্ডু বনাব লাগিব। বনাই মিলি ইয়াৰ লাড্ডু বনাই হৈ গ'ল। আৰু তেওঁলোকক চাহ দিব গৈছে। আৰু এইটো হৈছে শুভকামৰ প্ৰথম আৰম্ভণিৰ কাম, গমেই পাইছে সকলোৱে। আৰু এইটো ছেকেণ্ডটো চিঠিখিনি ওলাই গ'ল, যিহেতু জাপিব লাগে। আৰু এটা যে প্ৰথম শ্বৰ্টটো গৈছে, ইয়াৰ পৰাই গৈছে। নহওক, সকলোৱে চিঠিখিনি জাপাত লাগি আছে। তো ভাবিলোঁ এটা স্মৃতি সাঁচি ৰাখোঁ, সেইকাৰণে এইটো ভিডিঅ' বনাই ৰাখিছোঁ। বাকী আজিলৈ বাই বাই।